কাণৰ ওচৰেদি গুলি গুচি গ'ল, মোৰ গাত নালাগিলে। মোৰ কনকলতা মৰিলে, মুকুন্দ কাকতি মৰিলে, মই নমৰিলোঁ বা মই জীয়াই থাকিলোঁ। মই মহাত্মা গান্ধীৰ লগত একেলগে আন্দোলন কৰিছিলোঁ। তাত গৈ পাইছোঁ, মহাত্মা গান্ধীক পাইছোঁ। মহাত্মা গান্ধীক পাইছিলে? পাইছোঁ, মহাত্মা গান্ধী মোৰ লগতে আছিলে। মোৰ ফটো আছে, তেওঁক বিদায় দি মই আহিছোঁ। মোক স্কুলৰ পৰাই লৈ আনিছিল বিদেশী খেদিবলৈ। মই পানীগাঁও স্কুলত আছিলোঁ। স্কুলৰ পৰা মোক কোনে লৈ গ'ল মই তাকো গম নাপাওঁ। যেতিয়া তাত পাইছোঁ তেতিয়াহে গম পাইছোঁ মোক লৈ আহিলে। আন্দোলন কৰিছিলোঁ, মই বিদেশী খেদিছিলোঁ। কনকলতা, ভোগেশ্বৰী, মুকুন্দ কাকতি মোৰ লগতে আছিল। কনকলতা মৰিলে, ভোগেশ্বৰী মৰিলে, মুকুন্দ কাকতি মৰিলে, মোৰ লগৰ নহয় জানো? একেলগৰ বাবা, মুকুন্দ কাকতি মোৰ লগৰ। 106 বছৰ গৰকা লখিমপুৰৰ এগৰাকী মুক্তি যোদ্ধাৰ কাহিনী এয়া। স্বাধীনতাৰ কথা সুঁৱৰি তেওঁ বাৰে বাৰে হৈ পৰিল আপোন পাহৰা। পলাই ফুৰিছিলে, শাস্তি দিবলৈ পোৱা নাই। আমি একো লাঠি জোং লোৱা নাই নহয়, আমি বিনা অস্ত্ৰে যুঁজিছোঁ। 12 বছৰ বয়সতে তেওঁক পানীগাঁও স্কুলৰ পৰা লৈ গৈছিল বিদেশী খেদিবলৈ। তেতিয়া 12 বছৰমান হৈছিলে। তেতিয়া আপুনি মহাত্মা গান্ধীৰ লগত আছিলে? মহাত্মা গান্ধীৰ লগত আছিলোঁ। মহাত্মা গান্ধীতে একেলগে আছিলোঁ আমি। জাতিৰ পিতা মহাত্মা গান্ধীৰ সৈতে একেলগে আন্দোলনত নামিছিল আইতাগৰাকী। বাবাক তিৰংগা পতাকা তলত মহাত্মা গান্ধীয়ে শপত খুৱাইছিলে। কি শপত খুৱাইছিলে আপোনালোকক? ধৰ্মযুদ্ধ কৰ্ণেৱালা হামটো নিজৰা হৈছ নাই। আমি ধৰ্মৰে যুঁজিছিলোঁ, লেঠি জাং জুবি একো লোৱা নাই। লখিমপুৰ বোৱালগুৰিৰ স্নেহলতা মজুমদাৰ নামৰ আইতাৰ মুখত এতিয়াও মুক্তি যোদ্ধাৰ শ্লোগান। যুদ্ধৰ সৈনিক আমি, মৰিবলৈ ভয় নাই। মৰিম প্ৰাণ বলি দিম, বলা সবে আগুৱাই। জেল লাঠি গুলি ফাঁচি আমাৰ মনত ধূলা খেলা, স্বৰাজ সাধন সেইটো আমি শেষ কৰিম মানৱ লীলা। আইতাই কনকলতা, মুকুন্দ কাকতিৰ লগত একেলগে নামিছিল স্বাধীনতা সংগ্ৰামত। তেওঁৰ কাণৰ কাষেৰে পাৰ হৈ গৈছিল বন্দুকৰ গুলী। মহাত্মা গান্ধীৰ কথা মতেই অস্ত্ৰ নোলোৱাকৈ ধৰ্মৰে যুঁজিছিল আইতাই। মহাত্মা গান্ধীক বিদায় দি আহিছোঁ, তেওঁহে মোৰ ফটো আছে। তেওঁৰ লগতে আছিলোঁ, গান্ধীৰ লগতে আছিলোঁ, মই মহাত্মা গান্ধীৰ লগত। কনকলতা মৰিলে, ভোগেশ্বৰী মৰিলে, মুকুন্দ কাকতি মৰিলে, মোৰ লগৰ নহয় জানো? একেলগৰ বাবা, মুকুন্দ কাকতি মোৰ লগৰ। তাৰপৰা বুধেশ্বৰী গগৈ আছিলে, কনকলতা আছিলে মোৰ লগৰে। মোৰ কাৰণে কাষেদি গুলি গ'ল, মই নমৰিলোঁ বাবা, মই জীয়াই থাকিলোঁ। ৭৭তম স্বাধীনতা দিৱসৰ প্ৰাক্ষণত আইতাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ লখিমপুৰ টুডেৰ ফালৰ পৰা। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।